हाई हेलो नमस्कार स्वागतम जनाइছোঁ মই অন্য এটা ভিডিঅ'লৈ আইমান ব্লগ তেন্তে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল এতিয়া বাজিলে 6:30 মানে 6:40। তো আমি যাব ওলাইছোঁ দেৰগাঁও নাৰিকলগুৰি কোটফিল। তো আমি তাত কিয় যাম কি কৰিম সকলোখিনি দেখুৱাম। তো আপোনালোকে থাম্বনেইল চাইটো গম পাইছে কিয় যাম। তো মেলা মানে আমি মেলা এখন চাবলৈ যাম আৰু আমি নহয় মানে মই যাম আৰু মোৰ লগৰটো যাব। তো মেলা এখন চাবলৈ যাম, মেলা আনন্দ মেলাখন আহিছে। তো কি দেখুৱাও আপোনালোকে চাই থাকিব আৰু মেলাখন ভালকৈ দেখুৱাব নোৱাৰোঁ। তাত বহুত গান চান বজাই থয়তো, আজিকালি মেলাবোৰত গম পায় বহুত গান চান বজাই থয়তো দেখুৱাব নোৱাৰোঁ। গানটো বজাই থ'লেতো জানেই, ভিডিঅ'বোৰত যদি গানটো বাজি যায় মানে কপিৰাইট বুলি মাৰি দিয়ে। কপিৰাইট মাৰি দিলে আমাৰ ভিডিঅ'বোৰ কপিৰাইট মাৰি দিব। তো সেইটো কাৰণে হয়তো দেখুৱাব নোৱাৰিব পাৰোঁ গোটেইখিনি। তো কি দেখুৱাওঁ তেন্তে বলকচোন চাওঁ। তো ফাইনেলি পাই গ'লোঁ আমি নেগেটিভ পৰা আমি গৈ আছোঁ দেৰগাঁও। আমি গৈ আছোঁ মেলা আনন্দ মেলা হৈ আছে। আনন্দ মেলা বলক আপোনালোকো সকলোখিনি দেখুৱাম। মেলা গৈ আছোঁ তো ফাইনেলি আমি আহি পালোঁ মেলা। তো মেলাত এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। তো বলক আপোনালোকো আমাৰ লগতে বলকচোন, মেলাখন ভালকৈ ঘূৰি পকি চাই আহোঁ কি আছে কি নাই। বলক আহিছে কৰিমগঞ্জ। কোন জেগা কৰিমগঞ্জ কোন জেগা বাৰু? ইয়াত বেচা কিনা কেনেকুৱা ভালনে? কেইদিন থাকিব আপুনি? 20 দিনমান থাকিব। তো বন্ধুসকল 20 দিনমান থাকিব। আপোনালোকৰ আহক, ইয়াতে ধুনীয়া আচাৰ লওক। আৰু আপোনাৰ নামটো ফৈজুল আচাৰ। ধুনীয়া আচাৰ পাব, আহিব। এবাৰ দেখুৱাই দিছোঁ ভালকৈ। আপোনালোকে ইয়াতে আহিব, আচাৰ ল'ব আৰু ধুনীয়া ভাল পাব। কি আচাৰ আছে ইয়াতে কৈ দিয়ক। কাঁঠাল আছে, সৰু আছে, জলকীয়া আছে। তো জলকীয়া আচাৰ গোটেই ঘৰত যিখিনি আচাৰ লাগে গোটেইখিনি আচাৰ আছে। তো বন্ধুসকল আপোনালোক আহিব আৰু এবাৰ লৈ ঘৰত নি খাই চাব কেনেকুৱা হ'ব। ভাল লাগিলে চাই থাকিব ভালকৈ। মোৰ লগত দাদা এজন আছে, কাপ চাপ বিকে ধুনীয়াকৈ। দাদা কেইটামান কথা সুধিম, ক'ৰ পৰা আহিছে কি কথা। দাদা আপুনি ক'ৰ পৰা আহিছে? আমি হাৰিয়ানাৰ পৰা আহিছোঁ। হাৰিয়ানা? জি। হাৰিয়ানা ইয়াত কেইদিন থাকিব আপুনি? 15-20 दिन মেলা হোক। 15-20 दिन? জি। বেচা কিনা কেনেকুৱা ঠিকে চলি আছে নহয়? जी অসমীয়া थोड़ा हमारा कमजोर है। बेचा किना अच्छा हुआ ना? व्यवसाय अभी तो देखिए शुरू हुआ है, अभी कस्टमर अभी पूरा हुआ नहीं है, लेकिन जितना भी पब्लिक आया है ना इंटरेस्ट ले रहे हैं। इंटरेस्ट है पब्लिक का। ओपनिंग कौन दिन का करे? कल ही में ओपनिंग किया है। कल ही में ओपनिंग किया है। हाँ, फिर भी कारोबार स्टार्टिंग के हिसाब से अच्छा कारोबार। पब्लिक मतलब ये सब में इंटरेस्ट ले रहे हैं। नया आइटम है ना, फर्स्ट टाइम आया है। क्या है आपका दुकान में क्या मिलेगा? मेरा क्या है, इंडोर प्लांटर है। इंडोर गमला वगैरह जो घर के अंदर बंगला वगैरह में बड़ा प्लांटर जो लगता है गमला में फूल गाछ लगाने के लिए, वो सब है। और अपना उत्तर प्रदेश का, हरियाणा का, इसमें क्रॉकरी का आइटम है। जैसे 100 और 50 का कप तो बहुत ज़्यादा यहाँ लोग बिक्री करके जाता है, वो क्वालिटी थोड़ा डाउन होता है। थोड़ा क्वालिटी दिखा दीजिए हमको। लेकिन हमारे पास जो कप है ना, वो आपका 300 रुपीज़ का 6 पीस और 250 का 6 पीस इस टाइप का कप है, वो क्वालिटी बेस्ट है। इसके अलावा हमारे पास अचार के लिए जैसे और नमक के लिए
पोएम वगैरह है। इसके बाद 6 पीस कप और टी का सेट, जो टी पॉट सेट आता है वो है। मिल्क मग वगैरह बहुत अच्छा है। इसके बाद हमारे पास 3 का जो सेट आता है डोंगा वगैरह का, वो सब हमारे पास है। बहुत सारा वैरायटी ऐसा है कि जो यहाँ फर्स्ट टाइम आया है। आप लोग उस वैरायटी को देखेंगे ना, मतलब पब्लिक अपने आप आके बोलता है कि फर्स्ट टाइम यहाँ आया है और अच्छा वैरायटी है। ঠিক আছে বন্ধুসকল, ইফালে আছে প্ৰথম গেটৰ পৰা সোমাই ইফালে এখন গেট সোমাই আহি দাদাজনৰ দোকান পাব। তো আপোনালোকে আহক, ধুনীয়া ধুনীয়া বস্তু আইটেমবোৰ আছে, আহি কি লাগে চাই ধুনীয়াকৈ লৈ যাব পাৰিব। ঘৰৰ গোটেইখিনি বস্তু ইয়াতে পাব। তো ধুনীয়া ধুনীয়া বস্তু আহিব। মেলা চাব আহিছে নেকি? মানুহ কম হৈছে। মানুহ কম ন? আপুনি কেইদিন থাকিব? মেলাতে ইমান মানুহ নাই ন? মানুহ কম। বতৰটো ভাল হ'লে বৰষুণৰ চেষ্টা কৰিছে ন? মানুহ ইয়াত কেইটকা টিকেট উঠিব হ'লে? 60 টকা। সেইটো কম নহয়, পুৰা ফিক্স। আছে আयो बनारस यूपी। ये पैसा कितना है? अच्छा है ना? अच्छा है। तो क्या क्या ले आपको दिखा दीजिए। ये क्या है? ये तलवार है। तलवार। और क्या है? ये छतरी से सकरी। तो दिखा दीजिए कैसे। कितना दाम है ये? 50 का है। ये डॉगी है।
আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি অকণমান হ'লেও চাই ভাল পায় তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়া নতুন নতুন ভিডিঅ' পাই থাকিব